এইকেইদিন পাৰ্চনেল কাম এটাত আমি আছিলোঁ গুৱাহাটীত আৰু আমি গুৱাহাটীত যিমান দিন থাকিলোঁ তাত মাত্ৰ মই এসাঁজহে ভাত খালোঁ কাৰণ আমি যিকণ জেগাত আছিলোঁ তাত ভাতৰ হোটেল ভাল নাছিলেই কিন্তু আহিব দিনাখন আৰু নোৱাৰিলোঁ অসমীয়া মানুহ ভাত লাগিবই সেইবাবে হোটেল বিচাৰি বিচাৰি এখনত সোমালোঁ তাতো সোমাই দেখিলোঁ জনপানী কোনোৱেই নাই আমি দুটা অকলে এবাৰ ভাবিলোঁ ইয়াৰ পৰা যাওঁগৈ নেকি তাৰপিছত ভাবিলোঁ নাই আহিলোঁ যেতিয়া খায়েই যাওঁ আমাৰ এজনে আকৌ নখো কামুৰিবলৈ ধৰিলে কাৰণ আমাৰ দুটাৰ ইমানেই জোৰছে ভোক লাগিছিল নহয় কেতিয়া আনিবকে খাপ পিটি ৰখি আছিলোঁ সঁচাকৈ কেতিয়াবা ইমান জোৰছে ভোক লাগে নহয় উপায় নাপায় হোটেলত মাৰি থোৱা খানাৰ ফটোকেইখনকে চাই আছিলোঁ অৱশেষত আমাৰ খানা আহি পালেহি সঁচাকৈ বহুত টেষ্টি আছিল ইমান সময় ৰখাৰ ফলটো আমি পাই গ'লোঁ কয় নহয় ধৈৰ্যৰ ফল বোলে মিঠা টপাটপ দুয়োটাই একদম কাঁহীকেইখন চাফা কৰি পেলাই সোৱাদ লাগিলোঁ খাই বৈ তাৰ পৰা ওলাই আহিলোঁ কাৰণ আমি আজি আকৌ ঘৰলৈও যাব লাগিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত